हेलो गाइस गुड मर्निंग की खबर आशा करो आपन सकलो ভালে আছে আৰু মোৰো ভাল মই নিহাকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ লগতে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6:30 আৰু আজি সোনকালে উঠিলো কাৰণ আজি যাম আমি গুৱাহাটী ওয়াৰ্ল্ড ৰেকৰ্ডৰ বাবে আমাক আজি গুৱাহাটীত নিয়া হ'ব তো তাৰ বাবে আজি সোনকালে উঠিলো উঠি মেলি 8:45ত আমাৰ বাস আছে তো বাসত নিব আৰু তো সব মানে একেলগে কফিলত জমা হ'বগে লাগিব আমি তো আৰু এতিয়া ভাবিলো কি আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো কাৰণ কেনেকৈ ইমান ভাল দিন এটা শ্বেয়াৰ নকৰাকৈ থাকিব পাৰো ন আপোনালোকৰ লগত তো সেই কাৰণে আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু মোৰ লগতে চাই থাকিব মানে আজি দিনটো বিশেষ বুলিবলৈ নাজানো কি হয় কি নহয় দিনটো বিশেষ হয় আমাৰ কাৰণে যিহেতু বহুত এটা ভাল দিন ইমান ভাল চান্স এটা পাই পেলানি আমি তাত এতিয়া যাব লৈছো তো সেই কাৰণে আশা কৰো আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই চাহটা খাই লওঁ চাহটা খাই পেলানি গা পা ধুই একেবাৰে ৰেডি হৈ পেলি আপোনালোকৰ লগত লগ পাই আছো আৰু মই দেখাই থাকিম কলোৱে ন সেইখিনি দেখাই থাকিম তো মোৰ লগত আপোনালোকে চাই থাকিব মই একেবাৰে ৰেডি হৈ মেলি লগ পাম দেই এতিয়া মই ৰেডি হৈ গ'লো আমাৰ বাছ আছে 8:45ত তো এতিয়া ওলালো আৰু তো যাওঁ তো তাত গৈ পাই আকৌ আপোনালোকক লগ পাই আছো তাত গৈ দেখাম আমি পাই গ'লোহি এতিয়া তোমালোকক কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে ইমান দিন প্ৰেক্টিছ কৰিলো এতিয়া যাবলৈ ওলাইছো বহুত ভাল লাগিছে আপোনালোকে চাব আমাক দেখা পাব তাত দেখা পাব বিচাৰি পাব পাৰে আৰু খালি চাবলৈ নাপাহিলো হয় সেইটো দেখক নেদেখক ন এয়া দেখিছে বেক কৰি দেখাইছো ইমান বাছবোৰ ৰখাই থৈছে বাছৰ ভিতৰতো দেখাম আৰু ভিডিঅ'ছবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি থাকিব যাতে মোৰ ভিডিঅ'বোৰ আহিবলগীয়া ভিডিঅ' পাই থাকে শ্বেয়াৰ কৰিব তো দেখাই থাকিম আৰু এতিয়া আহি পাইছোঁ যিহেতু অকণমান ৰখিব দিছে ইয়াত মানে সব আহি পোৱাহি নাই যে তো ৰখি আছো বাছৰ নাম্বাৰিং হৈ আছে তো সেইকাৰণে ৰৈ আছো একেবাৰে মানে গৈ থাকোঁতে আকৌ লগ পাম এতিয়া পুৰা একদম আমি বাছত গৈ আছো দেখিবলৈ পাইছে এইবোৰ পুৰা খাই লওঁ দেই হেডফোনডাল লগাই কৈছোঁ আজি মানে অলপ চিঞৰ বাখৰ হৈছে যে শুনা নাই সেইকাৰণে হেডফোন লগাই কৈছোঁ আৰু এইবোৰ গৈ আছোঁ আৰু ৰাস্তাত পুৰা দেৰগাঁও পাইছোঁহি কেনেকুৱা লাগিছে তোৰ আজি ভাল লাগিছে গুৱাহাটীলৈ গৈ আৰু এইবাৰ প্ৰথম অকলে আহিছোঁ সেইকাৰণে মানে মনটো ভালো লাগিছে বেয়াও লাগিছে ঘৰৰ মানুহকে এৰি থৈ আহিছোঁ মানে মনত পৰিব এতিয়া সেইটো হয় বাৰু মনতো পৰিব ঘৰৰ মানুহকে এৰি থৈ আহিছোঁ যিহেতু পাপাহঁতে থ'বলৈ আহিছিলে তো সেইকাৰণে বেছি বেয়া লাগিছে দেখি এতিয়া গৈ আছোঁ আৰু তো আপোনালোকো মোৰ লগতে গৈ থাককচোন একদম একেলগে যাত্ৰা কৰোঁ গুৱাহাটীলৈ পুৰা আমি বোকাখাট পাই গ'লোঁ বোকাখাটত একদম পুৰা খানা খাবলৈ লাইন পাতি আছোঁ একেলগে লাগিছে লাইন পাতি খাবলৈ বহুত দিনৰ ভোক লাগি গৈছে এতিয়া খাই লওঁ খাই পেলানি আৰু দেখাম খানানো কি দিছে আজি এতিয়া গৈ আছোঁ বেছিকৈ লাইন পাতি আছোঁ খাই লওঁ দেখিছে পুৰা দালি দিছে পাপৰ দিছে পনীৰ পটল ফ্ৰাই নেমু আলু পিটিকা নিমখ পুৰা খাই লওঁ আৰু এতিয়া ভাত দেই খানা খাই হৈ গ'ল খানা খাই এতিয়া বাছলৈ গৈ আছোঁ বাছখন আমাৰ ফিল্ড এখনত ৰখাই থোৱা আছে এতিয়া বাছৰ ওচৰলৈকে গৈ আছোঁ খানাটো বাৰু ভালেই দিছিলে আৰু এতিয়া খাই বৈ লৈ ভাল লাগিলে ভোকৰ সময়ত ভাতকেইটা পাই গ'লোঁ তো এতিয়া বাছত গৈ আছোঁ আৰু বাকীখিনি যেনেকৈ দেখাই থাকিম আৰু চাই থাকিব ধুনীয়াকৈ জখলা বন্ধাই ৰখি চাহ একাপেকে খাই লৈছোঁ চাহ লৈ লৈছোঁ পেৰা লৈ লৈছোঁ খাই লওঁ আৰু দেই মাথা বিষাই গৈছেগৈ পূৰা এইবোৰ পূৰা খানা খাবলৈ লাইন পাতি ৰৈ আছে আমাৰ তোৱালৈযোৰ আগতেই থাকে একদম লাইন পাতি ৰৈ আছোঁ এইবোৰ পূৰা একদম দবাই আছে একদম সিহঁতি পূৰা খাই আছে বেক চাইডে লাইন ধৰি আছে বহুত লাইনবোৰ মানে একদম বেকলৈ বহুত লাইন আছে মানে সদায় আগত থাকিব লাগে আগত আগুৱাই যাব পাৰিম অঁ তোমাৰ পৰা শিকিলোঁ আজি এইটো কথা সদায় আগুৱাই যাব লাগে পূৰা খানা দালি চব্জি এইবোৰ পাপৰ ফ্ৰাই পূৰা একদম চাটনি নেমু
এয়া ব্লগত না দিয়া বোলে খং কৰিছে খোৱা খোৱা খাই লোৱা আৰু তোৱালীকটো দেখিবই আৰু খানা জেগাত খানা খাওঁতে তাই আগে ভাগে ওলাই তো খাই লওঁ খাই আকৌ লগ পাম বহুত দেৰি মূৰত ৰাতিপুৱা 11টা বজাৰ পৰা আহি এতিয়া পাই গ'লোহি হোটেল এয়া হোটেল পৰশুৰাম পাই গ'লোহি আৰু এতিয়া যাওঁ ৰুমত বিচাৰোঁগে ফাইনেলি ৰুম পাই গ'লোহি আৰু বহুত ভাল লাগিছে মানে ৰুমটো দেখিছে কিন্তু পাৰফেক্ট আছে পুৰা একদম এয়া এয়া কাপোৰ চাপোৰ থৈ দিম চাওঁ খুলিব এইটো কাপোৰ থোৱা অলৰেডি হেৰি আছে বেডিং পত্ৰ আহিছে সেইবোৰ পুৰা ৰুম পাই গ'লোহি এইফালে বাথৰুম আছে আৰু এতিয়া বহুত ভাল লাগিছে মানে ৰুমটো দেখিয়ে মানে মনটো ভাল লাগি গৈছে আৰু ইমান ধুনীয়া মানে এনেকৈ ফাৰ্ষ্ট টাইম থাকিম মই ইমান ধুনীয়া ৰুমতো সেইকাৰণে মনটো বহুত ভাল লাগি গৈছে তো একদম ফ্ৰেছ হৈ ৰাতিপুৱা 11টা বজাৰ পৰা জাৰ্ণি কৰিছোঁ এতিয়া 11টা বাজিব হ'ল ৰাতি তো আৰু এতিয়া ভাবিছোঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ লগ পাম এতিয়া একদম মুখ হাত ধুই ফ্ৰেছ হৈ পেলানি আৰু ডাইৰেক্ট বিচনাত পৰি দিছোঁ ইমানেই ভাগৰ লাগিছে গম পাইছে ৰাতিপুৱাৰ পৰা আৰু বাছত আহি ভাগৰ লাগিছে বহুত টোপনি ধৰিছে তো এতিয়ালৈ গুড নাইট গুড মৰ্ণিং গাইজ আজি হৈছে নেক্সট ডে তো এতিয়া বিচনাৰ পৰা উঠোঁ আৰু 4টামান বাজিছে তো সোনকালে ৰেডি হৈ মেলি যাব লাগিব বিচনাৰ পৰা উঠি পেলাই আমাৰ ৰুমটো অকণমান ভাবিলোঁ মই দেখাই দিওঁ আৰু আন্ধাৰ হৈ আছিলে তো খিৰিকীৰ পৰ্দাবোৰ এনেকৈ মানে অকণমান পোহৰ কৰি দিছোঁ আৰু যাতে তাহাঁতিকেইজনী উঠক আৰু মই উঠিলে তাহাঁতিবোৰ শুই থাকিলে দেখি ভাল নালাগে ন মানে মোৰো শুই থাকোঁ লাগে যে তো আৰু আমাৰ সোনকালে ওলাই মেলি যাবলৈ আছিলে 6টা বজাত ব্ৰেকফাষ্ট টাইম আছিলে আৰু এতিয়া যাওঁ আপোনালোকক আমাৰ মানে ৰুমটোতে অকণমানি বেলকানি টাইপৰ অলপমান আছে আৰু তো ভাবিছোঁ সেইকণকে দেখাওঁ তো এতিয়া চাব দেই মই এতিয়া বাহিৰলৈ ওলাম এই যে মই ওলাই গ'লোঁ বাহিৰলৈ আৰু বাহিৰত মানে ইমানেই ভাল লাগিছিলে ৰাতিপুৱা সময়ত বহুত ঠাণ্ডা বতাহ এটা মাৰি থাকে ন তো বতাহটো লাগিছিলে বহুত ভাল লাগিছিলে মানে ঠাণ্ডা ফিল হৈছিলে একদম পূৰা আহি পেলানি আকৌ মানে সেই ৰুমটোৰ পৰা ওলাই বেলকানিতে ৰ'লোঁ অলপমান ৰোৱাৰ পিছত আৰু এতিয়া যাওঁ গৈ লৈ পেলাই আকৌ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ লৈ পেলাই আমি ওলাওঁ কাৰণ ব্ৰেকফাষ্ট কৰিব যাব আছে এতিয়া আমি কেলৈ লাইন পাতি আছোঁ খানা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে খানা বুলি কৈছে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে লাইন পাতি আছোঁ দেখিছে বোলে চবে খাই আছে খানাতনো কি দিছে দেখাই আছোঁ পূৰা খাই আছোঁ আমি একদম কি দিছে খোৱাবাতো মই তোৱালিকে দেখাওঁ আৰু মানে মই খোৱা ক্ষেত্ৰত বহুত ভাল দিছে আপোনাৰ পুৰি ব্ৰেড ডিম একদম মটৰ চব্জি সেয়া দিছে আৰু পূৰা খাই লওঁ খাই পেলাই আমাৰ দেৰি হ'ল বাছত যাব লাগে তো এতিয়া খাই আছোঁ খাই পেলাই একদম প্ৰেক্টিছৰ জেগাত ল'ব এতিয়া ব্ৰেকফাষ্ট কৰি বাছত উঠি ওলাই আহিলোঁ আৰু এয়া গুৱাহাটী ৰাস্তা ইমানেই মানে অশান্তি লাগিলে ইমানেই ট্ৰেফিক জাম ৰখি মানে কেতিয়া পাওঁ লাগিছে মানে বহুত আমনি লাগিছে আৰু গৰমো বাছখনৰ ভিতৰত বহিও থাকিব নোৱাৰোঁ বেছি টাইম তো বা মানে বহুত টাইম কৰিলে আহোঁতে তো দেৰি যেনে তেনে কৰি পেলাই আমি হজা ষ্টেডিয়াম পালোঁগৈ আৰু ইমানেই ভাগৰ লাগিলে টোপনি লাগিলে চকু দেখিলেই গম পাইছেগৈ বাছত আৰু একদম টোপনিয়াই আহিছোঁ সাৰিয়ে নাপাইছিলোঁ মই তৰালি একদম খাৰ পালতহে গম পাইছে মই পালোঁহি বুলি মাথাটোহে বিষাইছে একদম বহুত টোপনিয়া দেখোঁতেও দেৰি হ'ল আৰু বেক চাইডে গেটখন দেখিব পাইছে ইমান ডাঙৰ ফুল পেপাৰ দি এনেকৈ গেটখন মানে বনাইছে বহুত ভাল লাগিছে দেখি ধুনীয়া লাগিছে আহি তো আৰু ইয়াৰ পিছত কি হয় আৰু মই দেখাই থাকিম যদি দেখাব পাৰোঁ তো চাই পূৰা গৈ আছোঁ আৰু ষ্টেডিয়ামৰ ভিতৰত এতিয়া নহয় না মোকো দেখাই দে বেক কেমেৰা বাৰু ভালকৈ এনেকৈ কথা এনেকৈ দেখা চাই ইয়াত এতিয়া পূৰা একদম মানে ডিষ্ট্ৰিক্টবোৰৰ মানে জিলাবিলাকৰ নাম মাতি থকা হৈছে বাপ ৰে বাপ
দেখিছে এইবোৰ গোটেই মানে কেনেকৈ বুজাওঁ ইমানখিনি ছোৱালী ল'ৰা চব বহি আছে এইবোৰ এবাৰ ৰিহাৰ্চেল কৰি আহি গ'লোঁ এতিয়া বহি আছোঁ ইমান গৰম ইমান ৰ'দত বহুত বেছি ৰ'দ হৈ আছে ইয়াতে আমি তেনেকৈ প্ৰেক্টিচ কৰিছোঁ আৰু আজি ফাৰ্ষ্ট ডে ইয়াৰ পাছতো আৰু আছে আছে দেখিছে বহুত বেছি বহুত গৰমো উঠিছে যথেষ্ট সংখ্যক মানুহ মানে লগ হৈছে বহুত ভিৰ আছে বেকে বেয়া কৰি দেখাই আছোঁ এতিয়া ওপৰত বহি আছোঁ ওপৰৰ পৰা দেখাই আছোঁ তললৈ কেনেকুৱা হৈ আছে মানে ইমান গৰমত এইফালে দেখিছে গোটেই মানে আৰু এইটো চাইডেও আছে এইফালে দেখাবগৈ দিগদাৰ হয় মানে এয়া দিছে ক'ত গমেই নাপাওঁ চব বহি আছোঁ এতিয়া অলপমান এয়া ডিঙিটোকে খাট পেলাবলৈ অকণমান ফূৰ্তি অলপ খাই লওঁ খাই পেলানি আৰু আকৌ যাম আৰু অলৰেডি শেষ হৈ গৈছে এতিয়া CM আহিব তাৰপৰা আকৌ CMৰ আগত আকৌ এবাৰ নাচিব আছে মানে প্ৰেক্টিচ দিব আছে তো সেয়াকে কৰিম আৰু তাৰপিছত আকৌ লগ পাম আৰু দেই তাৰপৰা লাঞ্চ তাৰপৰা আকৌ প্ৰেক্টিচ এয়া দেখিছে এতিয়া নাচি থকাৰ মাজতে এইবোৰ এনেকৈ মানে ছোৱালী এজনী মানে এনেকৈ মাথা ঘূৰালে এয়া ইয়াত লৈ গৈ আছে মেডিকেল মানে আপোনাৰ ইয়াত আছে ন ডক্টৰ আছে তো তেওঁ ওচৰলৈকে লৈ গৈ আছে আৰু এইবিলাকেই ভয় লাগে মানে ইমান গৰমৰ ৰ'দত নাচি মেলি এনেকুৱা হয় বুলি তাকেহে আৰু অলপমান বহি লৈছোঁ আৰু মানে ইয়াত ওপৰত একো হেৰি নাই যে বেছিকৈ গোটেই ৰ'দটো মানে ইয়াতে পৰে আমি পুৰা একদম খানা খাব যাওঁ এতিয়া লাঞ্চ টাইম হৈ গ'ল এতিয়া আমি চবতকৈ লাষ্টলৈকে বহি আছিলোঁ খোৱা নাছিলোঁ এতিয়া আমি খাবলৈ আহিছোঁ এতিয়া আমি যাওঁ ইমানে বেছি ৰ'দ ইমানে কান্দিছে মানে তুমি কি হৈছিলে তোমাৰ এতিয়া কৈ দিয়া ব্লগলৈ গুৰুত্ব দিওঁতে দিওঁতে ৰচিত মই পাক খালোঁ পাক খাই গৰু পকাত চেলনি খালোঁ বহুত বেছি আৰু এই ঘৰবোৰ যে দেখিছে ন এই ঘৰবিলাকৰ ভিতৰতে এজনী নাচনী মানে এনেকৈ সোমাই সোমাই নাচিব লাগিব 11,000 নাচনীসকলে ফিল্ডখন এটা এনেকুৱা বক্সবিলাকৰ ভিতৰতে সোমাই সোমাই নাচিব লাগিব তো এতিয়া খানা খাবলৈ গৈ আছোঁ আৰু আজি চাওঁ কালিৰ পৰা নিৰামিষে পাই আছিলোঁ খানাত আজিনো কি পাওঁ তো গৈ আছোঁ পূৰা আজি লাঞ্চত এয়া মাংস দেখিছে চিকেন দালি চিপছ আৰু এইবোৰ চুজি দিছে আৰু এইবোৰকে খাইছোঁ আৰু পূৰা কিমানখিনি ল'ৰা ছোৱালী দেখিছে আৰু বহুত ভিৰ হৈ আছে আমি একদম লাষ্টত খাবলৈ আহিবলৈ পাইছোঁ আৰু এতিয়া খাই লওঁ দেই মানে বহুত ভোক লাগিছে একদম খাই লওঁ এয়া লাঞ্চ কৰি আহি মানে আমাৰ প্ৰেক্টিচ কৰোঁতে গধূলি হৈ পেলাই দেখিবলৈ পাইছে ৰিহাৰ্চেল শেষ হোৱাৰ পিছত পৰিৱেশ কিমানখিনি ল'ৰা ছোৱালীবোৰ পিনপিনাই ফুৰিছে সিফাল সিফাল দেখি বহুত অদ্ভুত লাগিছে আৰু এতিয়া ডিনাৰ কৰি একদম ৰুমত যাওঁ বহুত ভাগৰ লাগিছে এতিয়া একেবাৰে ডিনাৰ কৰি পেলাই আৰু ৰুম পাই গ'লোহি ৰুম পাই মানে ভাগৰ লাগিলে তাত আৰু ভিডিঅ' কৰিব নহ'ল ইমান ভাগৰ লাগিলে গা বিষাই গ'লগৈ নাচি আৰু বহুত ভাগৰ লাগিছে টোপনিও লাগিছে কালি আহিছোঁ যিহেতু তো কালি জাৰ্ণি কৰি আহি সোনকালে উঠিছোঁ পাইছোঁ দেৰিকৈ ৰাতি আকৌ উঠিছোঁ সোনকালেতো আৰু মানে গাত শক্তি নাই আৰু ইমান টাইম ভিডিঅ' বনাই থাকিবলৈ তো একদম ৰুম আহি গ'লোঁ ইয়াত দেখিছে শুইয়া আছে এজনী আকৌ ৰিলচ বনোৱাত বিজি দেই সেইফালে তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে খতম কৰোঁ যদি ভিডিঅ'টো অলপমান দীঘলীয়াও হয় আপোনালোকে চাব ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে সেইখিনি আগতেও কৈছোঁ আজিলৈ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'